ইণ্ডিয়া না ইণ্ডিয়া এইটো কথাটো বহুত ইণ্টাৰেষ্টিং হৈ গৈছে কথাটো এনেকুৱা কথাটো হ'ল ৰাজনৈতিক দলবিলাকৰ ফাণ্ডামেণ্টেল ডিউটিটো কি ফাণ্ডামেণ্টেল ডিউটিটো হ'ল নিৰ্বাচনত অংশগ্ৰহণ কৰা এইটো সংবিধানতে লিখা আছে ভাৰতীয় সংবিধানত আমাৰ ইণ্ডিয়ান ডেমক্ৰেচিত আপুনি যদি ৰাজনৈতিক দল হয় তেনেহ'লে আপুনি ৰাজনীতিত মানে অংশগ্ৰহণ কৰিব লাগিব কেনেকৈ অংশগ্ৰহণ কৰিব নিৰ্বাচনত আপুনি অংশগ্ৰহণ কৰিব লাগিব গতিকে UPPL এটা ৰাজনৈতিক দল হয় এইটো কোনো মন্দিৰ কমিটি নহয় এইটো সাহিত্য সভা নহয় ছাত্ৰ সংগঠন নহয় আমি অৰাজনৈতিক সংগঠন নহয় আমি ৰাজনৈতিক সংগঠন হয় গতিকে নিৰ্বাচন আমি খেলিমে এইটো মানে উইথ ইণ্ডিয়া উইদাউট ইণ্ডিয়া উইথ ইণ্ডিয়া উইদাউট ইণ্ডিয়া আমি অকলে BTRৰ ভিতৰে বাহিৰে নিৰ্বাচন খেলিম আপোনালোকে খুশ আজি এনাউন্স কৰি দিলোঁ মই আমি ইলেকশ্যন খেলিম বুলি কিমানটা খেলিব এইটো আমি ফাইনেল কৰিম আলোচনা বিলোচনা কৰি আছে সময়ও হোৱা নাই এতিয়াও নিৰ্বাচন ঘোষণা হোৱা নাই নিৰ্বাচন ঘোষণা হ'লেহে আমি ক'ত খেলিম আমি তেতিয়া নিজৰ সংগঠনটো মজবুত কৰি আছোঁ BTRৰ ভিতৰে বাহিৰে সংগঠন মজবুত কৰি আছোঁ এইটোকে আপোনালোকক ক'ব পাৰোঁ কোনো দলে ক'ব নোৱাৰে যে কিমানখন আসনত খেলিব কোনে ক'ব পাৰে কংগ্ৰেছে ক'ব পাৰিব নোৱাৰে BJPয়ে ক'ব পাৰে নোৱাৰে AGPয়ে ক'ব পাৰে নোৱাৰে খালি এটা জল্পনা কল্পনা চলিছে সকলোৰে এটা এছেছমেণ্ট চলি আছে আমি এটা সিৰিয়াছ ৰাজনৈতিক দল হয় 5 বছৰ আমি শাসনত থাকিলোঁ এতিয়া ৰাজনৈতিক দলৰ কামটো খালি শাসনত থকা নহয় আমি অপজিশনত থাকাটো ৰাজনৈতিক দলৰ এইটো মানে কাম হয় সদায় যদি আপুনি চৰকাৰত থাকিব বিচাৰে কেনেকৈ আপুনি পলিটিকেল পাৰ্টি হ'ব কওকচোন আৰু আপোনালোকক মানে ৰেষ্ট এশ্যোৰ্ড এইবাৰ BTRত যিমান মজবুত চৰকাৰ তাতকৈ বেছি মজবুত অপজিশন